নমস্কাৰ সকলোকে এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ যিহেতু মই এটা বিশেষ কামৰ বাবে গুৱাহাটীত আছিলোঁ আৰু ইয়াৰে হোটেলত আমাক ৰাখিছিলে এতিয়া খাই বৈ লৈ মই যাব ওলাইছোঁ আৰু আজি মোৰ এটা বিশেষ দিন কিয় বিশেষ দিন মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাম গতিকে চাই থাকক আৰু এইখিনিলৈকে আহি পোৱাটো মোৰ বাবে বহুত ডাঙৰ কথা আছিলে আৰু সেইবাবে ভাবিলোঁ এইখিনি মুহূৰ্তও মই আপোনালোকৰ লগত সাঁচি ৰাখোঁ সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাব মেকআপত বহি বহি অকণমান আমাৰ ধেমালি চলা কি ক'বা তাৰপিছত তুমি আজি এখন গাড়ী পাব বুলি ভাবিছোঁ সেইকাৰণে আজি আমি তলৰ ফ্ল'ৰৰ পৰা আমি 5 নম্বৰ ফ্ল'ৰত আহিছোঁ অলপ শুভেচ্ছা দিবলৈ মোৰ দাড়ি অলপ আছিলে আপোনাৰ ৰিলছ এটা কাৰণে কৃষ্ণ পাৰ্ক লৈছিলোঁ সেইকাৰণে কাটি দিলোঁ এয়া মোক খুব ধুনীয়াকৈ দেৱদাই মেকআপ কৰি দিছে দেৱদা আচলতে নগাঁৱৰে হয় আমি দুয়োগৰাকী নগাঁৱৰ আৰু মানে নগাঁও জীয়াৰী নগাঁও কি ক'ব ডেকা ন গতিকে মোৰ মেকআপটো সঁচাকৈ ভাল লাগিছে আৰু চবতকৈ ভাল লগা তাই দুটা মেকআপে কৰিছোঁ দুইটাই কিন্তু স্মৃতি থাকাই এবাৰ বহু দিনৰ আগত কৰিছিলোঁ সেইটো তোমাৰ এটা বেলেগ লুক আছিলে আৰু আজিটোতো তাই জীৱনত থাকিয়ে যাব আৰু আশা ৰাখিছোঁ তাই সদায় আৰু আগুৱাই যাওক তুমি ইমান ধুনীয়াকৈ মোক উলিয়াই দিছা আৰু এতিয়া যাওঁ আৰু ন মেকআপ লৈ চবকে বাই বাই কৈ মই যাব ওলালোঁ আৰু দুদিন ইয়াতে আছিলোঁ কামৰ বাবে উবেৰখনো আহি পালে মই যাব ওলালোঁ দেৰিও হৈ আছিলে ইফালে বা আৰু মা আহি বহি আছে সকলোখিনি পালেহিয়ে মোৰহে অকণমান দেৰি হৈ গ'ল তাৰপিছতে গৈ পালোঁগৈ মই আৰু লগত আপোনাৰ আমাৰ কুইকখন আপুনি এজ এ গিফ্ট আপুনি পাইছে আৰু আপোনাৰ অনুভৱটো কেনেকুৱা পায় অনুভৱ খুব বেছি ভাল কাৰণ মানে প্ৰতি বছৰে আমাৰ দিৱালী নচমসকলক বেলেগ বেলেগ অকণমান এক্সপিৰিয়েঞ্চ দিব ট্ৰাই কৰে আৰু এইবাৰ মোৰ ভাগ্যত ৰেনল্ডৰ কুইকখন আছিলে যেতিয়া মানে ফাৰ্ষ্ট দেখিছিলোঁ ভাবিছিলোঁ এই গাড়ীখন কোনে পাব যেতিয়া দিৱালী মানে ফাইনেলৰ দিনা থৈ দিয়া হৈছিল ইমান ধুনীয়া গাড়ীখন কোনে পাব আৰু ফাইনেলি যেতিয়া মই পালোঁ সঁচাকৈ বহুত ভাল লাগিছে আচ্ছা আৰু মেম আপোনাৰ ছাৰ্ভিচখিনি কেনেকুৱা লাগিছে বাৰু ছাৰ্ভিচ ভাল লাগিছে লুকছ বহুত ধুনীয়া গাড়ীখনৰ অলপ মানে ষ্টেণ্ডাৰ্ড আৰু ছাৰ্ভিচটো মই গুগলত চোৱা মতে ৰিভিউ বহুত তাৰপিছত যিমান ফৰ্মেলিটিছ আছিলে অফিচিয়েল ৱৰ্কখিনি পেপাৰখিনি সেইখিনি চাইন কৰি লৈ কামখিনি শেষ কৰি ল'লোঁ আৰু DY 365ৰ সমূহ কৰ্মকৰ্তাসকল আহি পালেহি আমাৰ ছাৰ বাইদেউসকল আহি পালেহি আৰু তেওঁলোককো ৰেনল্ড গুৱাহাটীৰ ফালৰ পৰা খুব ধুনীয়াকৈ সম্বৰ্ধনা জনাইছিলে আৰু খুব এটা ধুনীয়া মুহূৰ্ত আছিলে মই এনেদৰে সাঁচি ৰাখিব বিচাৰিছোঁ আপোনালোকৰ মাজত মানে প্ৰতিটো বস্তুৰ সুখ আৰু দুখ দুটা ছাইড থাকে মই পৰ্যায়লৈকে আহিবলৈ বহুতখিনি কষ্ট কৰিছিলোঁ আৰু যেতিয়া DY বিহুৰাণীও হৈছিলোঁ তেতিয়াও বহুত মানে মই কষ্ট পোৱাৰ সমানেই হৈছিলে যিমানটো সুখ পাইছিলোঁ কিন্তু সিমানখিনি মোক বহুলোকে দুখো দিছিলে কিন্তু মই জানো মই কি মোৰ শুভাকাংক্ষীসকলে জানে সদায় সেই কথাটোৱে কৈ আহিছোঁ গতিকে সেইখিনি বস্তু সদায় মোৰ সাহস হৈ থাকিব মই সেই বস্তুখিনি লৈ আগুৱাই যাম তেওঁলোকৰ লগত সদায় এই সুখখিনি হয়তো মই পাবৰ কাৰণে কিমান কষ্ট কৰিছোঁ অকল মই জানো মানে যিসকলে জানে তেওঁলোকে খুব বেছি ভালকৈ জানে আৰু আজি এই মুহূৰ্তটো মই হয়তো এনেকৈ কথাৰে বুজাব পৰা নাই আৰু যেতিয়া মই কথা কওঁ সকলোৱে অকণমান মোৰ মাতত বা কথা কোৱাৰ ভাষাত বহুত কথা কৈছিলে কিন্তু আচলতে মই এনেধৰণেই কথা কওঁ মোৰ কথাৰ শৈলীবোৰ এনেকুৱা মই মৰম দেখুৱাব নাজানো কিন্তু মোৰ মৰম বহুত আছে সকলোৰ বাবে আৰু সদায় কৃতজ্ঞতা থাকিব মোৰ যিসকলে মোক সদায় মৰম চেনেহ আশীৰ্বাদ দি আগুৱাই লৈ আহিছে আৰু তেওঁলোকক কেতিয়াও জীৱনত পাহৰিব নোৱাৰিম মনত বহুত বেছি কিছুমান মানুহক লৈ দুখ আছে যিসকলে ইমানখিনি নুবুজাকৈ কথা ক'লে কিন্তু একো নাই সেইবোৰ মই আশীৰ্বাদ বুলি ভাবি আগুৱাই যাবলৈ চেষ্টা কৰিম এই চেগতে মই DY 365ৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নাম লৈ শেষ কৰিব নোৱাৰিম সেইবাবে মই নাম নলওঁ কাৰো কিন্তু যিসকলে মোৰ সেই সময়ত থিয় দিলে মোক মৰমত মানে থাকিবৰ বাবে উৎসাহ দিলে সেইসকলক বহুত ধন্যবাদ জনাইছোঁ এতিয়া পিছে আহিলোঁ আকৌ গাড়ীৰ কথালৈ গাড়ীখন লৈ ওলোৱাৰ পিছতে গুৱাহাটীত এইকেইদিন খুব বেছি বৰষুণ দি আছিলে আৰু গাড়ী আমি বহুত পৰ উলিয়াব পৰা নাই বহি আছিলোঁ আমি গাড়ীখন এতিয়া আমি ল'লোঁ খংকনদা আহিলে খুব ধুনীয়াকৈ কেপচাৰ কৰিছে মোৰ গোটেই মমেণ্টছ আৰু তাৰ নামটো কি অভিনৱ আহিছিলে তেজপুৰৰ পৰা বেচেৰা ভিডিঅ' এটা কৰিবৰ কাৰণে আজি বাহিৰত গৈছে তাকো দেখালোঁ হয় তাৰপিছত এতিয়া পূৰা ধাৰাসাৰ বৰষুণ গুৱাহাটীত বহি আছোঁ বানপানী অলৰেডি হৈ গ'ল আৰু নতুন গাড়ী বুলি মোৰ বানপানী নমাব মন যোৱা নাই তাকে ৰখি আছোঁ যদি আৰু নকমে এনেকৈ ওলাই যাব লাগিব আৰু সেয়াই আৰু এইফালে আমাৰ ভিডিঅ'গ্ৰাফাৰ আৰু
ফটোগ্ৰাফী কৰা সকলো বহি আছে কাৰণ ইমান বেছি বৰষুণ দিছে, গ'লে তেওঁলোকৰ কেমেৰা চেমেৰা তিতি যাব। শেষত যি আমি ওলাইছোঁ পূৰা বৰষুণ, মা এইফালে বা এইফালে গুৱাহাটীত ফচিলোঁ, বহুত বৰষুণ এইফালে, বহুত বৰষুণ। কিন্তু এতিয়া যাওঁ আৰু ঘৰলৈ বুলি ওলাইছোঁ নগাঁৱলৈ। ভাবিছিলোঁ আমি এইখিনি কি কয় যোৰাবাটৰ ওচৰৰ মন্দিৰ ভাগত আমি ৰখিম, কিন্তু নহ'ল আমি আকৌ এদিন আহিম। আৰু ইমান বেছি পানী হৈ গৈছে মানে আধা ঘণ্টা বৰষুণে, এই দুদিন আমি এনেকৈয়ে পাই আছিলোঁ মই যেতিয়া আছিলোঁ, কিন্তু বেয়াও লাগে। আৰু এইকেইটাই কি ফূৰ্তি পাইছে পানীখনত নাজানিছোঁ আৰু দেই, বেয়াও লাগে যি বিলৈ হয়, ল'ৰা ছোৱালীসকলৰ স্কুলৰ পৰা আহিব নোৱাৰে, কামৰ মানুহসমূহ কামৰ ঠাইতে ফচি থাকে আৰু আহি পাই ইয়াৰ আধা ৰাস্তাতে ভাগিনে প্ৰথম নিয়ম কৰিছে দেই। ভাগিনে গোটেই গাড়ীখন ধুৱাইছে, পূজা কৰিছে, 4টা চকাই ধুইছে, খুব ধুনীয়াকৈ গামোচা এখনো লৈ আহিছে গাড়ীত দিবলৈ। তাৰ আকৌ মাহীয়েকহঁতলৈ হেঁপাহটো বৰ বেলেগ। এইফালে দুয়োগৰাকী মা ৰখি আছে, মানে মাটো আমাৰ লগতে আহি নামিছে, ময়ো নামিছোঁ। তাৰ নিয়ম নীতিবোৰ দেখি সঁচাকৈ ভাল লাগিছে, আমাৰ সৰু ল'ৰাটো ডাঙৰ হ'ল। আৰু এইফালে আমাৰ ঘৰত ভাদ মাহৰ গোপিনীসকল আহি ৰৈ আছেহি। এয়া চাওক, মোৰ গাঁৱৰ মানে সাহস মোৰ বাবে বহুত বেলেগ, তেওঁলোকে খুব বেছি মৰম কৰে। সকলো ৰখি আছে আশীৰ্বাদ কৰিবলৈ, গাড়ীখন আদৰিবলৈ। আৰু এয়া 4টা চকাৰ দলত গোপিনীসকলে নেমু দিছে আৰু খুব ধুনীয়াকৈ তেওঁলোকে নিয়ম নীতিসমূহ কৰিলে। গাড়ীখন আনোতেই লেতেৰাই হ'ল বৰষুণত জানেনে, আৰু সেইদিনা বহুত ৰাতি হ'ল বাবে আমি মন্দিৰলৈ লৈ যাব নোৱাৰিলোঁ। তেওঁলোকে খুব ধুনীয়াকৈ গাড়ীখন ভিতৰলৈ আনিলে আদৰি কৰি, আৰু মানে এই আশীৰ্বাদটো বহুত মোৰ বাবে। আৰু এইফালে মোৰ ঘৰৰ মেইন সদস্য গাড়ীত দেখি পগলা হৈ গৈছে, জানেই তাই গাড়ী কিমান ভাল পায়, একদম উঠি লৈ বহি লৈছে জানেনে। ফূৰ্তিটো চাওকচোন, ক'ব নোৱাৰা হৈ গৈছে। কিন্তু তাইৰ গাটো ইফালে ইমান ভালো নহয়। তাৰপিছত ৰাতি আমি ভাগৰত থকাৰ বাবে শুই ৰাতিপুৱাই উঠি গাড়ীখন গা পা ধুই মন্দিৰলৈ লৈ গ'লোঁ। ইমান বৰষুণ ৰাতিপুৱাও জানেনে, সাংঘাতিক বৰষুণ দি আছিলে। নিয়মসমূহ আমি খুব ধুনীয়াকৈ কৰি ল'লোঁ। মন্দিৰৰ পণ্ডিতজিও আহি খুব ধুনীয়াকৈ গাড়ীখন পূজা কৰি দিলে আমাৰ। তাৰপিছতে এয়া আমাৰ গৌ মাতাসকলক চাওকচোন, গৰুকেইটা আহি ইমান ভোকত আছিলে, বৰষুণ টাউনৰ মাজত একো খাবলৈ নাপায়। ভিনদেউৱে তেওঁলোকক বিস্কুট দিছে, আৰু এয়াইতো মেইন ভকত নহয় জানো, তেওঁলোকে মেইন। পূজা পাতল কৰি গাড়ীখন খুব ধুনীয়াকৈ ঘৰত আনিছোঁ। আশীৰ্বাদ কৰিব আপোনালোকেও যাতে গাড়ীখন ভাল হৈ থাকে, মই গাড়ীখন ভালকৈ ৰাখিব পাৰোঁ। সেয়াই আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।